হেল্ল' ফ্ৰেণ্ড, আজি আন এটা মন্দিৰলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, শেষলৈকে চাব। ব'লক এতিয়া গৈ থাকোঁ। আজি বহুত পুৰণি মন্দিৰ এটালৈ আহিছোঁ, বাবাথান মন্দিৰ। আগত অহা নাই, আজি প্ৰথম আহিছোঁ। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ, ষ্টাৰ্ট কৰোঁ। ব'লক।
গণেশ মন্দিৰ। এতিয়া গণেশ মন্দিৰৰ পৰা ওলালোঁ, বলক এতিয়া বেলেগ এটা দেখাবলৈ যাওঁ। কেনেকুৱা লাগিছে বন্ধু? ভাল লাগিছেনে? যদি ভাল লাগিছে জনাব। উঠো, কিমান ধুনীয়া ঘৰ এইটো চাওক, এইটো হাতী চোৱা ঘৰ। খটখটিয়াদি উঠি গৈছোঁ। হেল্ল' ফ্ৰেণ্ড, চাওক আমি কিমান ওপৰত উঠি আছোঁ, কিমান তলত চপাই দিছোঁ, কিমান তলত, আমি কিমান ওপৰত। এইটো হাতী চোৱা ঘৰ। ইয়াৰ পৰা বোলে হাতী আহিছে নেকি, খেতি বাতি থকাবিলাকে চাই আৰু। পুৰণা মন্দিৰ আমি পালোহি। ইয়াত মন্দিৰটো নাই, ইয়াত মানুহ অলপ ওপৰলৈ যাবলৈ অসুবিধা হয়, সেইটো কাৰণে মন্দিৰটো মানে বেলেগ অন্য এটা ঠাইলৈ বদলি